পূৰ্বা মানুহ আছিল এনে তাৰপিছত মানে কি ক'ম আৰু দুখে লাগে দুখে লাগে এই কিবা মানে অলপ বগা কিবা এটা হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক'ত যাইছোঁ বা আমি আজি কৈ আছোঁ ক'ত যাম তো ৰাজা কি খবৰ ভাল নহয় বাৰিষা বতৰ যিহেতু ক'ত ভাল হ'ব ৰাতিপুৱাই পুৱাই বৰষুণ দে ক'তো ওলাব নোৱাৰে একদম তো আজি আমি ক'ত যাম কি কৰিম চব গম পাবলৈ ভিডিঅ'টো চাই থাকক শেষলৈ তো ব'লক আমি ভিডিঅ'টো আগুৱাই লৈ যাওঁ লগতে ৰাজা চাইকেলখন চাচোন একদম মানে চেনে পৰি থাকে দিনটোৱে দি এতিয়া যাওঁ মানে কি যাওঁতে চেনে পৰি থাকিব আৰু একদম মাজে মাজে চেল্ফি মাৰি যাই থাকে একদম মানে ৰাজা বেগত কিনছা পইচা ক'ত যাওঁতে পইচা লৈ কিনে বেংকত বাপৰে বা ৰাজাই আজি গম নাপাওঁ দে আজি শনিবাৰ না খোলা নহ'ব পাৰে ফ্ৰেণ্ডছ এটা বস্তু চাব দে আৰু মই যিদিনা ৰাজাৰ লগত যাওঁ সিদিনা দেখা পাওঁ মোবাইলটো কাণত থাকেই আৰু একদম মানে গভীৰ লাভ ৰাজা ইমান গভীৰ লাভত পৰি গৈছ তই গভীৰ প্ৰেম বুলি কয় এইটোকে চাই লওঁ ৰাজা নোৱাৰে আৰু একদম মানে গাইছ পামেই আৰু মঞ্জিল বেছি দূৰ নাই আৰু গাইছ এইটো চা মুকেশ আম্বানীৰ ঘৰ মুকেশ আম্বানী ভাই ঘৰটো কেনেকুৱা লাগছে মজা ঘৰটো মজা লাগছে বনাম বুলি ভাবছিলি কিন্তু নবনাও নাই কি ৰাজা ব্ৰো ৰঙিয়া পাই গ'লো এতিয়া আমি ন ৰঙিয়া অলপ পিছত আৰু মঞ্জিল পাম আমি আহিবলৈ না ৰাজাই ভাগা লাগছে বোলে চাইকেল চলাই বহি আছে চা আমাৰ বাইক এখন ইয়াতে থৈ দিলোঁ বৰ্তমান ইয়াতে থাকিব দিনটো তাৰপিছত চেল্ফি উঠাত লাগি গ'ল চা ৰাজাই পেলাই চেল্ফি উঠি থাকে আৰু ৰাজাই ন আৰু এটা বস্তু চাওক দেই এইটোচোন মোবাইলটো এই মোবাইলটো চাচোন ভালকে অৱস্থা একদম মানে ৰাজা কেনেকৈ হ'ল কি হ'ল মোবাইলটো কচোন বহুত ঘটনা আছে টিপাই নাযায় একদম মানে দেচোন অফ কৰি দিচোন স্ক্ৰীণটো অলপ এই মোবাইলটো চাচোন একদম মানে ভাঙি চিঙি উৎপাত আৰু একদম কি ক'ম আৰু দুখৰ জীৱন ভালকৈ দেখা পোৱা নাই ভাঙি গৈছে তলৰ ফালে মানে গোটাই ভাঙি গৈছে মোবাইলটো চা উপায় নাই আৰু ন ৰজা কি চি ৰজা বাবা কৈ দিয়ে একবাৰ দে কচোন কি চি ৰজা ৰাস্তাত টিপি যাই থাকাতে তাৰপিছত দুজন মানুহ তাৰপিছত বাইক লৈ আছিল তাৰপিছত পূৰ্বা মানুহ আছিল এনে তাৰপিছত মানে কি ক'ম আৰু দুখে লাগে এই কিবা মানে অলপ বগা কিবা এটা অন কৰি দিচোন গম পাব দে তেতিয়াহ'লে কিবা এটা অন কৰি দিচোন বগা হৈ থকা চা একদম মানে মোবাইলৰ অৱস্থা আৰু গাইছ এটা বস্তু আৰু ইহঁতৰ ঘৰত চাকি আছে কচুৰ পাত মানে কচুৰ পাতৰ ওপৰত ধুনীয়া একদম মানে পানী পৰি আছে পূৰা ভাল দেখা হৈছে চা মানে একদম মানে নকোৱা আৰু অকমান মজা লাগিছে একদম আমি টপলা টপলি লৈ আগৰ ফালে যাম কিয় যাম অলপ পিছত কৈ আছোঁ গম পাই যাবি ৰাজা একদম মানে মোবাইলতে ব্যস্ত হৈ থাকে একদম মানে মই চলাটো চেঞ্জ কৰি ল'লোঁ এইবাৰ এইফালে ৰাজাই চলা চেঞ্জ কৰিব চলা চেঞ্জ কৰিম অলপ পিছত গম পাব আপোনালোকে গম পাইছে চাগে এইগিলা দেখা পাই কিনে কিয় আহি আছে তই চলাটো চেঞ্জ কৰি দিয়ে ভালকৈ চা ৰাজাৰ বডি চা আৰু চলাটো বহুত টাইট হয় ৰাজাৰ চাই আৰু আমি যেইকেইটা এইটো দিছোঁ চা বস্তাৰ ওপৰত ভিক্ষাৰী হা কিবা কথা তই ভিক্ষাৰী চলি একচুৱেলি হয় তাৰ কাৰণে এইগিলা জেগাত আমি এনেকৈ ঘূৰি থাকিব লগা হৈছে ভিক্ষাৰী চলি আৰু এইটো চা ৰাজাই বুলি এটা বস্তু আছে কি ৰাজা কিবা আপেল চাপেল আছে কি বস্তু এইটো আপেল আছে 5টামান আপেল আছে আৰু আঙুৰ আছে আৰু তাৰপিছত কি এইটো মিষ্টি আছে মিষ্টি আৰু ইমান বস্তু আনছা মোক দিবি না নাই দিবি না দে সোমাই থৈ দি আমাৰ ফালে যিহেতু লাইন নাই তাৰ কাৰণে আজি ৰাজাই এতিয়া চাৰ্জ দিব একচুৱেলি অনলি ৰাজাই নহয় মই চাৰ্জ দিওঁ দে ৰাজা মোবাইল চাৰ্জ হৈ যাব ঘৰত লাইনে নাই আমাৰ ফালে লাইনে নহয় ন তাৰ কাৰণে এতিয়া চাৰ্জ দিব লগা হয় এতিয়া মই চাৰ্জ দি লৈ যাম অলপ পিছত মোবাইলটো ওপৰৰ ফালে চাই দি এতিয়া কি কৰিবি ৰাস্তা দেখি যায় নে যাওঁ এইটো চা আমি কাম কৰি থকা ঘৰটো
আমাৰ মাজত মহান ব্যক্তি এজন আহি আছে ভালকে চা ভালে আছা না বুঢ়া ভালে আছা মাৰবা হৈছে দেখোন মোক কি খবৰ ইমান দেৰি কিয় হ'ল আজি ইমান মই ইয়াতে বহি আছো ভাগৰ লাগিছে আৰু কি কৰিম ন ৰজা উপায় নাই তামান ভাগৰ লাগি আছে ইটা আৰু মছলা বনাই পেলাই আৰু বহুত কাম আছে দেখা পাই থাকিব আপুনি আজি কাম কৰি থাকোঁতে বৰষুণে দিলে ন ৰাজা এইফালে বহি আছে আৰু এইফালে আমাৰ মিস্ত্ৰীদা এতিয়া লাজ কৰে কিন্তু মিস্ত্ৰীদাই আমাৰ টিং চিং ঢাকি দিব লগা হৈ গ'লে একদম আজি মছলাত মহান ধুমুহা আহি গৈছে মানে বিৰাট লাজ কৰে আমাৰ মিস্ত্ৰীদাই বহুত লাজুকী মানে একদম আমাৰ বৰষুণ দেৱতা ৰখি গ'ল বৰষুণ চৰষুণ নোহোৱা হৈ গ'ল ৰাজা কামত লাগি গ'ল পেলাই এতিয়া পানী লাগে পানী বৰ্তমান মছলা চছলা বনাই ৰেডি আৰু ন ৰাজা ৰেডি হৈছে ন পুৰা মছলা আনবা লাগে তাৰপিছত কি কৈছো প্লাষ্টাৰ বুলি কৈ ন প্লাষ্টাৰ মাৰিব লাগে এইফালে পানী মাৰি আছে আমাৰ মিস্ত্ৰীৰে এইবিলাক ওপৰত আছে এইফালে দেখা নাপায় আৰু এইফালে আমি খলা চলা আনি ৰেডি কৰি থৈ দিছোঁ একদম খলা ওপৰফালে চা ৰাজাই আমাৰ মছলা মাৰি আছে ওপৰত প্লাষ্টাৰ তো আৰু এইফালে আমাৰ মিস্ত্ৰীৰে আগে আৰু এইফালে ৰাজাই পাছে মানে ৰজা গৰম লগা নাই তামান ৰ'দ লাগছি বোলে ৰাজাৰ মানে পানী ৰজা ল পানী বেয়া লাগি গ'ল চলি তোৰ বেছ পানী নাখা তই খাবি ইফালে চা চাচোন অলপ আমাৰ মিস্ত্ৰীৰে কিন্তু তামান লাজ কৰে দেই গাইছ মই এতিয়া কি কয় বিল্ডিঙৰ ওপৰত নহয় দিছিল দে টক্টাৰ ওপৰত চাঙৰ ওপৰত ৰজা কেনে ফিলিং হৈ আছে একদম পাকা মিস্ত্ৰী ফিলিং হৈ আছে না আমাৰ মিস্ত্ৰীৰাক দেখি আহিছোঁ ৰবা দেই একদম মানে বহুত লাজ কৰে আমাৰ মিস্ত্ৰী একদম মুখ চুখ থাকিলে একদম নতুন কইনাৰ দৰে একদম ভালে আছে না আমাৰ মিস্ত্ৰীৰে তামান লাজ কৰে একদম চা মজা কাম কৰে কোনোবাই যদি কাৰোবাৰ ঘৰ চৰ বনাব আছে এক মাতবি কিন্তু 2 দিনত কাম ক্লিয়াৰ কৰি দিব একদম যিটো কাম 3 দিন লাগে 2 দিনত ক্লিয়াৰ হৈ যাব তামান লাজ কৰে কিন্তু বেলেগ নহ'লেও তামান লাজ কৰে আমাৰ মিস্ত্ৰীৰে এইফালে চাচোন একবাৰ আচ্ছা দেই পইচা বেছি নলয় বোলে কমতে হ'ব 200 টকামান কম ল'ব আৰু ভালা চালা আনি চালি তালি ভালা চালা আনি ৰাজা চালাই বহি আছে এতিয়া চাহ খাব লাগিব এতিয়া কি কেঞ্চি চাহত আজি চাহ খাম নাই আমি মই চাহ খিনি ভালকে দিম এইয়া চাহ আমাৰ শ্লাইজৰ লগত ৰাজা শ্লাইজ ভগাই আছে আৰু যা খাই দি পুৰা খাব লাগি আছে না ভোক লাগছি খাই দিছে একবাৰ লাজ লাগে দেখাই দে একবাৰ ৰাজাই খাই দিলা চাহ এতিয়া মই খাওঁ আৰু এই চাহ মই খাই শেষ কৰি দিলোঁ এতিয়া ৰাজাৰ খাৱাও নাই কথা পাতি খাই আছে আৰু এইফালে আমাৰ মিস্ত্ৰীৰে খাই আছে কেনে ঠিক আছে না চাহ খাই কেনে লাগছে চাহ খাই ললো এতিয়া ৰাজাই কামত লাগি আছে একদম চিমেণ্ট ওলাই আছে চ' এইডাল চাৰ্জাৰ মই এতিয়া মোবাইল চাৰ্জ দিম অলপ টাইম ইয়াতে চ' এতিয়া মছলা বনাই চ' গাইছ ভাত খাব হ'ব আৰু বেছি টাইম নাই এতিয়া টাইম কিমান হ'ল 2:11 হ'ল এই মছলা কিমান দি কিনে মছলা বনাই থাকিম তাৰপিছত ত' গাইছ এতিয়া আমাৰ চব কাম কৰাই হৈ গ'ল এই মিস্ত্ৰী শেষ কৰি দিলে গোটেই কাম ৰাজা এইফালে বহি আছে এতিয়া কাম শেষ হৈ গ'ল ন ৰাজা খাব লাগিব এতিয়া আৰু তামান ৰ'দ একদম নাথাকে কেনে হৈ গ'ল কলা হৈ গৈছে ৰাজাই কলা হৈ গৈছে বোলে একদম এতিয়া আমি ভাত খাব বহি গ'লো ভাত এই মিস্ত্ৰীৰে বহি আছে এইফালে ভাত খাইছে লাজ কৰিছে ৰাজাই এতিয়া বহি ৰ'ব আপেল আঙুৰ আনিছে বোলে মই দেখাইছোঁ দেই কি আনিছে ৰাজা ইয়া আপেল আঙুৰ এই আৰু আপেল আঙুৰ ইয়াৰ এইফালে আঞ্জা এইগিলা আপেল আঙুৰ চব ইমান মিছা কথা কিয় কোৱা লাওৰ আঞ্জা এতিয়া আমি ভাত চাত খাই ওলাই আহিলোঁ ৰাস্তাত সেইফালে ৰাজাক চা একদম চিকাৰত লাগি আছে চিকাৰ কি চিকাৰ কৰি আছা তই কি কয় তোক কেৰকুটা চিকাৰ কৰি আছে ৰাস্তাত
ওপৰত কেৰকুটু আছে মই দেখাইছো এইফালে গছত কেৰকুটু আছে এই সিটো চাই কলা কলা কেৰকুটুটো গ'ল এইগিলা গছত গোটাই কেৰকুটু আছে আমাৰ ৰাজাই চিকাৰ কৰি আছে একদম মানে চিকাৰ পাৰ্টনাৰ কেৰকুটু কিমান ওলাই ইয়াতে বহুত কেইটা ওলাই তই ভাত খালি এ হাঁহি থাকে দেখোন মানুহটো মানে কিবা এ মাছ দেখা পাইছা নেকি এইফালে হা মাছ দেখা পাইছা কি মাছ এইটো বল্লি মাছ যা জাপ মাৰি দি ধৰ ৰাজা এতিয়া আগত কি কৰিব চা ৰাজা কি কৰিবি তই মাছ মাৰবি এই নদীত মেলে মাছ মাৰবি এইখন জাল আৰু এতিয়া মাছ মাৰিব ৰাজাই এতিয়া আমাৰ ৰাজাই জালখন ওলাই ললা এতিয়া নদীত মাছ মাৰিব যা এই ৰছীডাল লাগি আছে ৰ তলত এতিয়া আমি মাছ মাৰি ৰাজা এতিয়া মাছ মাৰি আছে মাছ ভাত চাত খাই আহি কিনে একদম মাছ মাৰাত লাগি গৈছে এইটো যাই ফেল চা আনো নেকি দাঙি দি দাঙি দি একবাৰ মই দাঙি দিব দে এই মাছ আহিল মাছ এটাও মাছ অহা নাই মাছ আৰু এই আমাৰ মিস্ত্ৰী দেখছা একদম ওপৰত বহি মাছ মাৰা চাই আমাৰ ৰাজাই এটাও মাছ নাপালা আহি কিনে বুঢ়াকে মোৰ ওচৰত বহি থাকিল কেইটা মাছ পালি এটা মাছ নাই ন নদী আৰু পানী নাপালে ক'ত মাছ পাব আৰু কপালত নাই মাছ নাই কি জীৱন আমাৰ আমাৰ কি জীৱন ন মিস্ত্ৰীৰ লগত কাম কৰি থাকিব লগা হৈছে এই ৰ'দ চা এইফালে ৰ'দ দি আছে এইফালে ৰাজাই কামত একদম দুখে লগা হৈ গৈছে বোলে ৰাজাৰ বেচেৰা শুকাই খিনাই গৈছে মানুহটো একদম মানে দুখ কাম কৰিব লগা হোৱাৰ কাৰণে কষ্ট হৈ আছে একচুৱেলি ন ৰাজা কষ্ট হৈ আছে এতিয়া আমি ইটা ঘূৰাইছো ইটা ৰাজাই গাৰ্লফ্ৰেণ্ডৰ লগতে কথা পাতি থাকি এনিটাইম তামান ভাগৰ লাগি গ'ল একদম মানে খাম চাম ওলাই গৈছে আৰু তামান মহ আছে ইয়াতে মহে কামুৰি থাকি এনিটাইম ৰাজা কিমান মহে কামুৰিছে তক কেলে হৈ গ'ল বহুত কষ্ট হয় তো গাইছ তা গুডলা হৈ গ'ল 6টা বাজি গ'ল ঘৰত যাব হ'ল আৰু ৰাজা এইফালে চা আইডিয়া মহে কামুৰি আছে তাৰ কাৰণে বস্তাটো পিন্ধি লৈছে তলত বস্তা দিছে আমাৰ ৰাতি হৈ গ'ল আজি ভৰিয়াত ধুব লাগিব এতিয়া ভৰিয়াত ধুই কিনে ঘৰত যাম আপোনাৰ কি খবৰ ভাল সাবস্ক্রাইব করবা কই দি অলপ সাবস্ক্রাইব কৰি দিবা লাইক কৰি দিবা কমেন্ট কৰি দিবা তোৰ নামটো কই দি মোৰ নাম বিটু পার্টনারে রামন ফালতু একদম মানে রামন ফালতু পার্টনার আমার রাজা ভাই মুখত লগাই দিছে বে যা এটা রাজাই মালগিলা ধুইছে এটা ধুই সব বস্তু ধোৱা চেজ হৈ যাব এতিয়া আমি ঘৰ যাম তো আজিৰ কাৰণে বাই